পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰ সৰু মাৰিলো নি কওক খাই যদি আপোনালোক আহক মই কাটি আছো খেলিব দে এই বেয়া খেলিছে পাৰিব ন মাছৰ বস্তু লৈ গৈ থাকে যেন ভাল আছে বিৰাট কিমান কষ্ট কৰি আছে চাওক এয়া লৈ গৈছে মাইডক্স মাৰি গৈছে আৰু ভাৰী হৈছে ন এতিয়া সময় কেইটা বাজিছে ৰাইজ সময় আপোনালোকৰ কিমান হৈছে ৰ'ব চাইছোঁ দেই চাই আছোঁ অলপ দেৰিকৈ সময় মোৰ মতে 12টা বাজু হৈছে চাগে দেই গম পোৱা নাই কিন্তু এতিয়া আছোঁ মই নগাআলি নামদাং নগাআলি দেই ৰাইজ আৰু এয়া চাওক কাটি বান্ধি থৈছে এতিয়া বিৰাট লৈ যাব আৰু ৰাইজ মোক কৈছে লৈ যা মই কষ্ট নিদিওঁ পাৰিলোহেঁতেন কিন্তু মেইন কথা মই নকওঁ ন মোক কষ্ট দিব নিদিয়ে এনেই ধেমালি কৰিছে আৰু লৈ যায় বুলি যদি পৰা হ'লে লৈ গ'লোঁ আৰু এনেই চেষ্টা এটা কৰি চাব পাৰি ভালেমানখিনি কাটাই হ'ল বাৰু দেই গোটেইখিনিয়ে মই কাটাই দেখিছোঁ সেইফালে কাটা নাই যদি নাই আৰু এইফালেতো চব কাটাই আছে এই চাওক চব এইবোৰ কাটা থৈ দিছে এইফালেতো চবেই কাটা হৈ গ'ল ৰাইজ ৰ'ব চাইছোঁ কোনফালে কাটা নাই এইবোৰ চব হৈ গ'ল এইখিনি আছে নেকি অলপ নহয় এইখিনিও নহয় নাই এই লাইনটো খতম আৰু নগাআলি খতম মানে আৰু চব হৈ গ'ল পাভজনখিনিয়ে আছে আৰু কাটিবলৈ চাগে আধা তাকো পাভজনো হৈ গ'ল নেকি আধাখিনি 100ৰ ভিতৰত 10% মান আছে চাগে তাত জোৰ লগাকে হেৰিছে দেউতা ডাঙৰে কৰা আছে পাৰিব ন মাছৰ বস্তু লৈ গৈ থাকে যেন ভাল আছে বিৰাট পাপা জোখত হৈছে মজা লাগিছে দেই চৰাইখিনি মাত ইয়াতে বিলীন হৈ যাওঁ মই নে কি ৰাইজ সেয়া ৰাইজ গানটো কি আছিলে পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰ সৰু সৰু আলি মই গানত ইমানো ভাল নাই মোৰ বাট এনেই গালোঁ আৰু দেই গানটো শুনি পেলাই নাহাৰিব দে কিবা যদি ভুল বান্ধি হৈছে ক্ষমা কৰি দিব ভাল লাগে এইবোৰ জেগাত আহিলে কিবা এটা মানে ভাল লাগে ব্লগ বনোৱা নাছিলোঁ ন সেইকাৰণে লং ব্লগ এটা বনাই দিলোঁ আৰু মোৰ ভাবোঁ লং ব্লগকেইটা চাই দেই মোক মানে দুটামান অডিয়েঞ্চ আছে বহুত ধুনীয়াকৈ চায় আৰু কিছুমানেহে নাচায় আৰু যোনকেইটা অডিয়েঞ্চে মোক ভালকৈ লং ব্লগটো চাই প্ৰথম ষ্টাৰ্টিঙৰ পৰা একেবাৰে লাষ্টলৈকে বহুত ধন্যবাদ আৰু আপোনালোকে মোক সৰুৰ পৰা ছাপোৰ্ট কৰি মোক ইমানটো পৰ্যায়লৈকে পঠিয়ালে বহুত ধন্যবাদ আৰু আগন্তুক দিনলৈ এনেকৈ মোক ছাপোৰ্ট কৰি যাব দেই ৰাইজ তাৰ আশা ৰাখিছোঁ ইফালে যদি আৰু অলপ আগুৱাই গৈ থাকোঁ ন গৰিচাগৰ পুখুৰীটো পাম এই গছকেইজোপা দেখি নাপায় গৰিচাগৰ এয়া দেখিছে নাই এই বিল্ডিংকেইটাৰ ওচৰতে গৰিচাগৰ আৰু অলপ গ'লে গৰিচাগৰ এইফালে হাবিজান আছে যেন পাৰ হ'লে গৰিচাগৰ পুখুৰীটো পাম চক কিমান ধুনীয়া মাত চক চৰাই চিৰিকটি কেতিয়াবা মানে মোবাইল চোবাইল অফ কৰি যেন এনেকুৱা জেগাত আহি পেলাই যেন মানে ফিলটো ল'ব আৰু ৰাইজ কি যেন কম লগত চকলা টেঙা এটা হ'ব লাগে আৰু মজা হ'ব নে কি কয় চক ইয়াৰ পৰা সেই তাৰপৰা ডাঙৰি কঢ়াই আছে সেই তাৰপৰা ডাঙৰি আনি পিনে সেই ইয়াতিছে না খুচি আছে ডাঙৰি চাওক ডাঙৰি তাৰপৰা আনিছে তাৰপিছত ইয়াত থৈছে ইয়াতো থ'লে অলপ তাৰপিছত ইয়াৰ পৰা আকৌ লৈ যাওঁ আমি নামদাং নগাআলিত আছোঁ এতিয়া নগাআলিৰ পৰা আকৌ নামদাং সেয়া কেনেকুৱা ধুনীয়া আছে পৰিৱেশটো এইটো গাইছ ছাগলী উঠাই পিনে আকৌ সেইটোত নহ'ব নাজানে ৰাইজ সোমোৱাই দিব লাগিব মইনাদাই তাৰপিছত নিজে আকৌ কৰি হ'ব জানে যা গৰু সিয়ে নচাব পাৰিব ন বাবা যা গৰু সিয়ে নচাব পাৰিব ফোন আহিছে কাৰোবাৰ লৈ যা এতিয়া
গৈ থাকা এতিয়া এইফালে আছে তোমাৰ স্থানটো তাত গৈ তুমি অলপ আৰাম কৰা গৈ সেই তাত কি কৈছা আৰাম কৰা গৈ সেই তাত তোমাৰ স্থানটো তাত আছে আৰাম কৰিব নাই আমি যা তাত বাই বাই আৰু 3 বাৰমান হ'ব ন না এবাৰ তাত তুলি দিব ঠিক আছে মই ফটো দুখন মানে আৰু ভিডিঅ' ক্লিপ কেইটামান লগাই দিছোঁ পাব জানো ইয়াত নগাঁৱলি আপোনালোকে চাওক এই ভৰিটো যেন কচুকা হৈ গ'ল এইটো এখন স্বৰ্গলৈ যাব পৰাখন যেন ৰাস্তা বনাই আছে বোলো স্বৰ্গস্থল বৰ্তমান আহি গ'ল নিজৰ স্থানত এয়া গাইছ কালি এইখিনি ভৰাইছিলোঁ আজি বাৰু ঠেলা টানিলে কালি এগাল আছিলে এয়া এতিয়া ইয়াত থ'ব এতিয়া কি কৰে গাইছ ক'ব দেই আপোনালোকে মাৰিলোঁ নি কওক খাই যদি আপোনালোকে আহক মই কাটি আছোঁ এইটো বুলি ভাবিছে নেকি নেকাটো এইফালে চাওঁ এইফালে ফটোখন ফটো এইফালে ওপৰলে ওপৰলে চাব এতিয়া এই খেলিব দে এই বেয়া খেলিছে গাইজ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই